এইটো আমাৰ এই স্কাউট এণ্ড গাইড ষ্টুডেণ্টবিলাকৰ এটা ছ'চিয়েল এক্টিভিটি আছে। কেতিয়াবিলাক মোৰ ওচৰত আহি কিনে কৈছে আমাৰ এটা ছ'চিয়েল এক্টিভিটি কৰিম, তেতিয়া মই ক'লোঁ আৰু মোৰ ডেপুটি আছিল সজিত থমাছ মাথিউ আৰু প্ৰিন্সিপাল ছাৰ টিচাৰবিলাক আমি অপটো কৰিলোঁ দিৱালীৰ কাৰণে এটা কিট দিম। তে কেতিয়া আইডিয়া চব টিচাৰবিলাক কোঅপাৰেট কৰিছে, ষ্টুডেণ্টবিলাকৰ কোৱাতে এইবিলাক এক্সাইটেড আছিল। চবকেইটা ষ্টুডেণ্টবিলাক কিবা এটা না এটা বস্তু স্কুলত যাই কিনে দি দিছে। এই বস্তুবিলাক আমি জমা কৰি কিনি কিট বনাই কিনি আজি 109 ফেমিলিৰ কাৰণে দি দিছোঁ। চব ফেমিলি মেম্বাৰবিলাক আছে 109 ফেমিলিক 2 দিনৰ খানা আমি দি দিছোঁ আমাৰ স্কাউট গাইড ষ্টুডেণ্টবিলাক। সেইখিনি আমি কৰিলোঁ। বহুত ধন্যবাদ। তাতে চেমি আছে, আটা আছে আৰু অইল আছে, ঘি আছে, চিনি আছে, 9টা আইটেম আছে এটাত কিটত। মানে স্কুলৰ প্ৰায় ষ্টুডেণ্টবিলাক 99% ষ্টুডেণ্টবিলাক কণ্ট্ৰিবিউট কৰিছে এটা এটা। আমাৰ উদ্দেশ্য আছিল ষ্টুডেণ্টবিলাকৰ মানুহত এইটো মৰম এইবিলাকৰ দাউতি আছে দুখীয়া মানুহবিলাকৰ সহায় কৰিব। এইবিলাক ভৱিষ্যতত এইবিলাক কেতিয়া খায় যিবিলাক খাব নাপায় এইবিলাকৰ কিবা এটা দিব, এইটোৱে আমাৰ আছে। প্ৰতি বছৰ দিয়ে। আমি ফাৰ্ষ্ট টাইম দেৱালী কিট দি আছোঁ বাচ্চাবিলাক একেলগত জমা কৰি কিনে। এইটো বাহিৰ স্কুলৰ গোটেইখিনি ষ্টুডেণ্টবিলাকৰ গাৰ্ডেনবিলাকৰ কোঅপাৰেশ্যন আছে, গাৰ্ডেনবিলাকে দি দিছে, বাচ্চাবিলাকৰ পইচা নাই। এই গাৰ্ডেনবিলাক এইটো দিয়ে আৰু আমি জমা কৰোঁ, কোঅৰ্ডিনেট কৰোঁ। এতিয়া আজি খুব ভাল লাগে এইটো।